Hi guys, welcome back to my YouTube channel. Assalamu alaikum. সকলোকে ঈদৰ শুভেচ্ছা জনালো। এতিয়া নামাজ পঢ়িবলৈ আহিছো। আমাৰ ঈদগাহ ফিল্ডখন আমাৰ মছজিদৰ লগত একেলগে আছে। আপোনালোকক ঈদগাহ ফিল্ডখন দেখুৱাম বাৰু। তাৰ আগতে আমাৰ এই গেটটো দেখাই লৈছো। এই গেটটো আমাৰ বহু পুৰণা। 1969 চনত বনোৱা হৈছিলে। তাৰ পিছত লগতে এটা তিন পাতেৰে বনোৱা মছজিদ আছিলে। পিছত মছজিদটো আমি আজি 3 বছৰমান আগত ভাঙি এতিয়া ছাদ ঢালাই কৰি বনালো। এতিয়া গ্ৰাউণ্ড ফ্ল'ৰটো ক্লিয়াৰ হৈছে। এয়া প্ৰাইমাৰ মাৰি ৰখা হৈছে। আগলৈ আৰু ধুনীয়াকৈ ওপৰত বনাম বুলি আমাৰ আশা আছে। আমি ঈদগাহৰ লগতে আমাৰ এই ৰাস্তাটো বৰ ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। বহুত ধুনীয়া লগা হৈছে। ঈদত যদি এনেকৈ মালা দিয়া নাযায় তেনেহ'লে ঈদে নালাগে, হয় না? নে কি কোৱা টিংকু? সুনেল নামাতে নেকি? লগতে ভাল লাগে আৰু এনেকৈ মালা দিলে আৰু ঈদ লাগি যায়। ৰাস্তাটো বৰ ধুনীয়া লগা হৈছে। লগতে আমাৰ এই এনেকৈ ঈদগাহখন আৰু আপোনালোকক দেখাইছোঁ বাৰু। এই আমাৰ জুৱেল, এইটো জুৱেলে খাই দিছে। তাৰপিছত আমাৰ সুনেলে ফটো মাৰি আছে। পিছত টিংকু ল'ৰা এইটো বাবু হাই দিয়া। আচ্ছা, আমাৰ ঈদগাহ ফিল্ডখন ধুনীয়াকৈ দেখাই দিছোঁ। ঈদগাহ ফিল্ডখন আমি ইমান ধুনীয়াকৈ সজাই পৰাই ল'লোঁ, কিন্তু নামাজ পঢ়িবহে নাপালোঁ। মানে বৰষুণ দি থাকিলে ৰেগুলাৰ বোকা হৈ গ'ল। সেইকাৰণে আমি আকৌ এবাৰো মানে এই যোৱা 2 বছৰৰ দৰে এয়া মছজিদৰ ভিতৰতে নামাজ পঢ়িব লগা হ'ল। যা নহওক আমি ঈদুল ফিতৰৰ নামাজ ইয়াতে আদায় কৰিলোঁ। মছজিদৰ ভিতৰৰ নামাজৰ দৃশ্য বাৰু সেনেকৈ দেখাব নাপায় যদিও মই এটা ভিডিঅ' কৰি ৰাখিছোঁ, সেইটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ইমাম চাহেবে ভাষণ দি আছিলে। কিছু কিছু দৃশ্য নামাজ পঢ়াৰ দৃশ্য। নামাজ পঢ়া মানে নামাজ পঢ়াৰ কিছুমান নিয়ম কানুন সেইখিনি শিকাই দিয়ে ইমাম চাহেবে। নামাজ পঢ়ি আহি পৰিয়ালৰ লগত খাবলৈ লৈছোঁ। এয়া আমাৰ গোটেই পৰিয়ালটো। এইফালে মোৰ ৱাইফ আছে, হাই দিয়া। আৰু ৰজি খুৰী হাই দিয়া। আৰু বাকী গোটেইকেইটা মুখ দেখাই দিছোঁ বাৰু। কেইটামান লাজো কৰে, গোটেইকেইটাক নেদেখাওঁ। এয়া খুৰী আছে, খুৰী বৰ ধুনীয়াকৈ বনাই আছে। পোলাও, মাংস বাৰু আছে 2-3 বিধমান। হাঁহৰ মাংস আছে, মুৰ্গী মাংস আছে। চাই থাকচোন ব্লগটো এনেকৈ। তই খাই নেপেলাবি, অকণমান দেখাই দিওঁ। এই খায়ে শেষ কৰিলে ইহঁতে। এই মাংসখিনি অকণমান দেখাই দিয়ে। মাংসটো হাঁহৰ মাংসখিনি দেখাই দিয়ে। মোৰ ৱাইফে একদম হাঁহৰ মাংসৰ কাৰণে পাগল। এয়া এই খোৱাত পূৰা ব্যস্ত। এতিয়া ঠিক আছে খোৱা। মোৰ কাৰণে কৈ, মোৰ কাৰণে ক'ত নামাতে দেখোন কোনো। ঠিক আছে, মই নাখাওঁ দে, নেৰা যদি। আমাৰ এই গুণুমাক দেখাই দিছোঁ অলপ। গুণুমা অলপ হাই দিয়া। কি কৰি আছা তুমি? ফটো উঠাই আছা নেকি? এই লগত মোৰ ৱাইফো আছে আৰু চানা আছে, চানা মাই। কিমান উঠালা ফটো গুণুমাই? কেইযোৰ চেঞ্জ কৰিলে কচোন? আৰু তোমাৰ কেইযোৰ চেঞ্জ হ'ল? তোমাৰ একযোৰে লৈছা কেইযোৰ সেইটো কচোন। যা
আমি নমস্কাৰ কৰি আহিছিলে এনেকৈ কেৰাম খেলি আছোঁ আমাৰ ল'ৰাবিলাকে কেৰাম খেলি আহিছে এয়া ধুনীয়াকৈ কেৰাম খেলি আছোঁ গোটেই আমি চুম কাৰ কিমান হৈছে নি খাব আলছা আৰু তহঁতৰ ইহঁতৰ সুমনহঁতৰ বিক নেকি এই আমাৰ হীৰা ভাইৰ দোকান হীৰা ভাইৰ দোকানত আজি তামাম চেল এই ভাই আইচক্ৰীম কিমান চেল হ'ল এ বঢ়িয়া দোকানৰ অৱস্থা নাইকিয়া কৰি দিছে আগফালে একদম লেতেৰা কৰি 5,000 টকাৰ আইচক্ৰীমে বেচিছে তই এ বঢ়িয়া বঢ়িয়া দে দে আৰু দিনটো আছে বাকী তোমালোকে কি খাব আহিছা দোকানত কি খাব আহিছা দোকানত কেইটকা আনছে চাওঁ আজি কিমান হৈছে মিছা কথা তোমাৰ কেইটকা হৈছে ইয়াতে মানে গোটেই যিখিনি পইচা আছে গোটেইখিনি শেষ কৰি যাব আৰু ইয়াতে আইচক্ৰীমে খাই আছে আজি কি লাগে তোমালোকক আইচক্ৰীম বহুত দাম আইচক্ৰীম নহ'ব কম দামৰ খাব লাগিব কম দামৰ খাব লাগিব আইচক্ৰীম খোৱা পইচা নাই ঠিক আছে হ'ব হ'ব 10 টকা কিন্তু নাই 10 টকা 10 টকা এয়া আমি অলপ ফুৰিব যাই আছোঁ মান্দাকাটা চাহ বাগানৰ ফালে এই আমাৰ পপ আছে তাৰপিছত সৰু আৰু কোন আছে জুৱেল আৰু টিংকু সব নিজৰ নামকেইটা মাতবি মোৰ নামটো কাটি পেলাই বাৰ কৰিবি হ'ব দে তোৰ নাম জিন্তু বুলিও জানে নেকি বুলিও জানে আমি ওৰফে পপ এইটো মান্দাকাটা উত্তৰ গুৱাহাটী পথ বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই ইয়াতে বহুতে চেলফি তুলিবলৈ বা ভিডিঅ' বনাবলৈ আহে সেয়ে আমিও আহিছোঁ ইয়াত ফটো দুখন তোলোঁ বুলি আপোনালোক দেখাইছোঁ এখন চাহৰ বাগান বৰ ধুনীয়া সেউজীয়াৰে ভৰপূৰ হৈ আছে এয়া ভাইটিহঁতক লগ পালোঁ ভাইটিহঁতে এটা ফটো তুলি আছে আচ্ছা সাবস্ক্ৰাইব কৰি দিব বহুত ভাল লাগিল দিব দেই সাবস্ক্ৰাইব কৰিব গোটেইকেইটাই ঠিক আছে ঈদ মুবাৰক থেংক ইউ ঠিক আছে আমাৰ গোটেই গেংটো আহিছোঁ ইয়াত ফটো তুলিব এই হাই দিয়া এই নাচাই দেখো ইফালে তহঁতে ঈদ মুবাৰক এয়া চাওক ৰাজাৰ খাটাৰনাক কাৰ স্থান ষ্টেৰিং এৰি দি সি ওপৰত উঠি আছে এই আমাৰ ফটো চটো তুলি হৈ গ'ল এতিয়া আমি আৰু গৈ থাকোঁ ইয়াৰ পৰা ৰাজাই কাৰ স্থান দেখালে কিছু ৰাজা আৰু এটা মাৰিবি নেকি মাৰ আৰু এটা আচ্ছা কি আচ্ছা হেৰি সৰু যে মামাৰ কিবা এটা নকল কৰিম বুলি কৈছিলি এতিয়া মুড নাই নেকি শিখৰ পেটত পৰা নাই শিখৰ পেটত তল পেলাম দে আচ্ছা আমি অলপ ব্যস্ত আছোঁ গাইজ অলপ পিছত গধূলি হয়তো তেনেহ'লে নহ'ব আমাৰ মিমিক্ৰিটো গধূলি আহিব আচ্ছা নালাগে তোৰ গগৈ ডাঙৰ নালাগে মামাতো ক'ব পাৰা গধূলি মিমিক্ৰি আহি যাব গাইজ টেনশ্যন কৰিব নালাগে মই গাৰ্লফ্ৰেণ্ড আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰিব ঠিক আছে জয় অসম বাই বাই